আজি ভিডিঅ'টোত অলপমান বেলেগ চাউণ্ড পাব, কাৰণ ইফালে মটৰ চলি আছে এয়া, আৰু সিফালে মাকেই ভাঙি আছে। মাকেই তাৰমানে এই মেচিনত ভাঙি আছে। মাকেই খেতিৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত ক'ম, কেনেকৈ মাকেই ভাঙে, তাৰপিছত চিঙো, গোটেইখিনি ক'ম। সেইটো বেলেগ ভিডিঅ'ত ক'ম। আজি মই ধান খেতিৰ ওপৰত ক'ম, আমি ধান খেতি কেনেকৈ কৰিছোঁ, কি ধৰণে কৰিছোঁ। তাৰ আগত আমি ভিডিঅ'টো আৰম্ভ কৰি ল'ব পাৰোঁ। ৱেলকাম বেক টু মাই চেনেল এছামিছ এগ্ৰিকালচাৰ টিপছ। তো অসমত বৰ্তমান কৰোণা ভাইৰাছ আহিয়ে গৈছে, সেইকাৰণে আপোনালোকে অনাই বনাই ঘূৰি নুফুৰিব, ঘৰতে থাকক আৰু নিজৰ লাইফটো বচাওক। এতিয়া মই যিহেতু খেতিত পানী দিব আহিছিলোঁ, কাৰণ বৰ্তমান অসমত লকডাউন চলি আছে, তাৰ মাজতো কিয়নো আমি খেতি বেয়া কৰিব নোৱাৰোঁ, কাৰণ আমাৰ এই ধান খেতিৰ ওপৰত গোটেই বছৰটো চলিব লাগিব। সেইকাৰণে আমাৰ কাম আমি কৰিবই লাগিব। আৰু আমাৰ মটৰতো মই বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু সেইখিনি। এতিয়া আমি ধান খেতি কেনেকৈ কৰিছোঁ এতিয়া আপোনালোকক ক'ম। আমি এইবাৰ মানে ধান খেতি আধা বিঘা কৰিছোঁ। ইয়াত বৰ বিশেষ সাৰ দিয়া নাই, 10 কেজি DAP দিছোঁ আৰু 5 কেজি ইউৰিয়া দিছোঁ, 5 কেজি পটাছ দিছোঁ, এইখিনিয়ে সাৰ দিছোঁ আৰু বেলেগ সাৰ দিয়া নাই। কিয়নো আমি এইবাৰ এই আধা বিঘা মাটিহে খেতি কৰিছোঁ, সেয়ে এই আধা বিঘা মাটিৰ যতন অলপ ভালকৈ ল'ব লাগিব। এতিয়া প্ৰথমতে হাল চাল বাই ধান চান ৰুলোঁ, আৰু সাৰ কিমানখিনি দিছোঁ অলৰেডি ক'লোৱে মই, সেইখিনিয়ে সাৰ দিছোঁ। আৰু এতিয়া নিকোৱা হৈছে, নিকোৱা হোৱাৰ পিছত অকণমান ইউৰিয়া আৰু DAP অলপ দিম। ইউৰিয়া 5 কেজিমান দিম আৰু DAP 5 কেজিমান মাৰি দিম। তেতিয়া ধানটো সোনকালে উঠি আহিব, কাৰণ ইউৰিয়াই গছটো বৰ ধুনীয়াকৈ ডাঙৰ কৰি লৈ আহে। সেয়ে অলপমান ইউৰিয়া মাৰি দিম, তেতিয়া গছটো সোনকালে ডাঙৰ হ'ব আৰু ভাল হ'ব। আৰু এই মটৰটো যিটো চলা দেখিছে সেইটো আমাৰ নহয়, আমাৰ মটৰ ইফালে ভিতৰত আছে, মাকৈ খেতিৰ ভিতৰত, তাৰ পৰা পানী দিওঁ। আৰু মই মটৰত এটা ভাল ব্যৱস্থা কৰিছোঁ, কিয়নো সকলোৱে আহি পানী দিব, সেইকাৰণে তাত মই চাবোনেৰে হাত ধুই পেলাই যাতে তেওঁলোকে চুইচ দিয়ে, সেইকাৰণে মই চাবোন থৈ দিছোঁ তাতে, যাতে পানী দিয়াৰ আগতে হাতখন ভালকৈ ধুই পেলাই মটৰৰ চুইচটো দিয়ে। কাৰণ বিশ্বাস নাই নহয়, কিবা কাৰণত যদি তেওঁৰ সংস্পৰ্শলৈ সেই ভাইৰাছ আহে, তেতিয়া গোটেই মানুহৰ আগত আৱৰি যাব। সেইকাৰণে মই সেই ব্যৱস্থাটো কৰি থৈছোঁ, যাতে সকলো সাৱধান হৈ চলক। আৰু আপোনালোকে সাৱধানে থাকক, কাৰণ এইটো এটা ডেঞ্জাৰাছ ভাইৰাছ। আমি এই চেইনটো আমি অসমত ভাঙিবই লাগিব, সেইকাৰণে আপোনালোকে সাৱধানে চলক। আৰু এতিয়া এইখিনি আপোনালোকে যিমানখিনি চাই আছে, এইখিনি আমাৰ ইফালৰ পথাৰৰ খেতি হয়, ধান খেতি। কাৰণ আমাৰ মানুহে যথেষ্টখিনি ধান খেতি নকৰে, কাৰণ ধান খেতি যিখিনি কৰে সেইখিনি মাত্ৰ খাবৰ কাৰণে কৰে, যাতে বছৰটো যায়, সেনেকুৱাকৈ সেইখিনি মাটি কৰে, আৰু তাতছে বেছি খেতি নকৰে। ধান খেতি সেইখিনিয়ে কৰে। আৰু এতিয়া ধান খেতি আমি নিকাই উঠিলোঁ, নিকাই উঠাৰ পিছত এতিয়া আজি সাৰ দিম। মই সাৰ দিয়াৰ কাৰণে সাৰো নাপায়, আগত ঘৰত জমা আছিল সেই সাৰে দিম, কাৰণ বৰ্তমান সাৰৰ দোকানো বন্ধ আছে, সেইকাৰণে সাৰ আনিব পৰা নাই। আগৰে জমা আছিল সেইখিনি অলপ আছে, সেইখিনি অলপ দিম। এতিয়া পানী নাই, খেতিত পানী দিব আহিছোঁ মই, এয়া আপোনালোকে দেখাই পেলাই পানী নাই, সেইকাৰণে পানী দিম এতিয়া মই খেতিত। আৰু মটৰ চলাই দিছোঁ অলৰেডি, মোৰ মটৰ সিফালে ভিতৰত আছে, পানী আহি আছে মটৰ এৰি, সেইফালৰ পৰা পানী। আৰু এইবিলাক আমাৰে খেতি হয়, মাকৈ খেতিটো বেলেগৰ ছাইডৰ। আৰু আপোনালোকক কালি মই মাকৈ ছিঙিম, মাকৈ ছিঙাৰ ওপৰত ভিডিঅ' পাব। মাকৈ আমি কেনেকৈ ছিঙোঁ, তাৰপিছত মিলিং কৰোঁ, সেনেকুৱাকৈ গোটেইখিনি দেখুৱাম মই, ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই আপোনালোকক দেখাম। আৰু নেক্সট ইয়াৰত অলপমান বেলেগ ধৰণে খেতি কৰাৰ দেখুৱাম আপোনালোকক, অকণমান বেলেগ ধৰণে খেতি কৰিম নেক্সট ইয়াৰত। কেনেকৈ কৰোঁ আপোনালোকক গোটেইখিনি দেখাম। মাকৈ খেতিয়ে কৰিম, কিন্তু অলপমান বেলেগ ধৰণে কৰিম। আৰু এইবাৰৰ পৰা মোৰ BA কমপ্লিট হ'ব, তাৰপিছত অকল চাকৰি আশা কৰি থাকিব নোৱাৰি না, কাৰণ অসমত বৰ্তমান চাকৰিৰ কি অৱস্থা চলি আছে আপোনালোকে গমেই পায়। সেইকাৰণে নিজে কৰিব লাগিব, যি কৰিব লাগিব নিজে কৰিব লাগিব। সেই অকণমান ইণ্ডিভিজুৱেলি বস্তুবিলাক মই নিজে বনাই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া ধান খেতি এইখিনিয়ে আমাৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ।